বৰপেটা নহয় আচলতে বৰপেটাৰ মাছৰ বজাৰ গৈ আছো। ভোগালী বিহুৰ শুভেচ্ছা সকলোকে। মই গৈ আছো বৰপেটা। বৰ্তমান SP অফিচ আৰু ITIৰ মাজত সৰু সুৰা এটা মাছৰ বজাৰ বহে। আজি ভোগালী বিহু উপলক্ষে তাত ডাঙৰ ডাঙৰ মাছ ওলাব, গতিকে সেই মাছৰ বজাৰ আপোনালোকক দেখাম মই। এয়া মোৰ বাওঁফালে গ'ল এইটো হাউলি হৈ বৰপেটা ৰোড নেশ্যনেল হাইৱে পিনে। আকৌ মই এইফালে সোমাই আছোঁ বৰপেটা টাউন লৈ আহিল মুছলিম পট্টি আগত চকটো। আৰু এয়া মৰা চাউল খোৱা নদীৰ ওপৰৰ ব্ৰিজ। বৰপেটা মেইন টাউনখন আচলতে চাৰিওফালে দলঙেদি ভৰা। এটা হ'ল মৰা চাউল খোৱাৰ ওপৰত দুটা দলং, আৰু এটা হ'ল মৰা নদীৰ ওপৰতো দুটা, আকৌ এটা হ'ল নখন্দা। যি হওক আহি পালোঁ। এয়া মোৰ সোঁফালে হ'ল চাৰ্কেট হাউচ, বৰপেটা চাৰ্কেট হাউচ, আৰু সন্মুখতে সোঁফালে সোমাইছে তাত হ'ল বাওঁফালে DC অফিচ। এয়া হ'ল এটা ব্ৰিজ, এইটো হ'ল মৰা চাউল খোৱা নদীৰ ওপৰত আৰু এটা ব্ৰিজ, মৰা নদী বুলিও কয়। আৰু বাওঁফালে সোমাই গ'ল DT অফিচ। সন্মুখত হ'লে নতুনকৈ বনোৱা বৰপেটা কোৰ্ট বিল্ডিং হয়, বৰপেটা কোৰ্ট বিল্ডিং। এইটো বৰপেটা কোৰ্ট বিল্ডিং পাৰ হৈ আগত গৈ আকৌ বাওঁফালে হ'ল এইটো ল' কলেজ। বৰপেটাত এটা সুবিধা হ'ল ল' কলেজত পঢ়িলে পাছ কৰি মাৰি ডাইৰেক্ট কোৰ্ট, টেনশ্যনে নাই, ক'তো ঘূৰা ফুৰা কৰাৰ দৰকাৰ নাই। এইটো ল' কলেজ পাৰ হ'লোঁ, এতিয়া আহি পালোঁ এয়া মাছৰ বজাৰ। চাওক চিতল মাছ কাটিছে, এইটো প্ৰায় 2 কেজিৰ ওচৰা-ওচৰি হ'ব। চিতল মাছ হাজাৰৰ ওপৰত গৈ আছে, কেজিৰ ওপৰত যিবিলাক বৰ্তমান সোধ পোছ কৰিলোঁ বেপাৰীবিলাক। এইবিলাক আৰি মাছ 4 কেজি 3 কেজি 4 কেজি মানকৈ হ'ব। মাছ ওলাইছে, ভালেখিনি মাছ ওলাইছে। চাওক আৰি মাছ, আৰি, বৰালি, চিতল, সৰু সুৰা মাছো আছে। এইবিলাক ভকুৱা আছে সৰু। এইখিনিয়ে মাছৰ বজাৰ আৰু দিয়ে আৰু